স্বাগতম মই দীক্ষিত শৰ্মা কৃষকৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহিছে যে কৃষকসকলে লাভ কৰিব কৃষক সন্মান নিধিৰ 13 নম্বৰ যেটো ইনষ্টলমেন্ট আছে তেওঁলোকে লাভ কৰিব আৰু শীঘ্ৰেই কৃষকসকলে লাভ কৰিব এই কৃষক সন্মান নিধিৰ ধন শীঘ্ৰেই সোমাব একাউণ্টত কৃষকলৈ চৰকাৰে আগবঢ়োৱা টকা শীঘ্ৰেই সোমাব একাউণ্টত চৰকাৰে আপোনালোকৰ একাউণ্টত 13 নম্বৰ কিস্তি শীঘ্ৰেই জমা কৰিব কৃষকে লাভ কৰিব 13 নম্বৰ কিস্তিৰ 2000 টকা কৃষকে ধন লাভ কৰিবলৈ কিছু গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব বেংক একাউণ্টৰ সৈতে কৃষকে আধাৰ লিংক কৰিব লাগিব আধাৰ লিংক থকা একাউণ্টতহে প্ৰযোজ্য হ'ব কৃষক সন্মান নিধিৰ ধন তেওঁলোকে লাভ কৰিব শীঘ্ৰে সম্পাদন কৰিব লাগিব ekyc শীঘ্ৰে সম্পন্ন কৰিব লাগিব নিৰ্দিষ্ট পোৰ্টেলত কৰিব লাগিব ekyc আপডেট ইতিমধ্যে কৃষকৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে ধন লাভত অসুবিধাত পৰিলে ফোন কৰক এই ফোন নম্বৰত ইতিমধ্যে হেল্পলাইন নম্বৰ জাৰি কৰা হৈছে one 800115526 অথবা 155261 এই নম্বৰত সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে আৰু এটা নম্বৰত যোগাযোগ কৰিব পাৰে আৰু এটা নম্বৰো জাৰি কৰা হৈছে 01123381092 এই নম্বৰতো যোগাযোগ কৰিব পাৰে এটো এটা ল্যান্ডলাইন নম্বৰ হিতাধিকাৰীভাৱে মুকলি কৰা হৈছে ৱেবছাইট PM kisan.gov.in ত পঞ্জীয়ন কৰিব পাৰিব হিতাধিকাৰীসকলে আৰু এয়া ইতিমধ্যে PM কিসানৰ 13 নম্বৰ কিস্তি শীঘ্ৰেই লাভ কৰিব আৰু ইতিমধ্যে যিসকলে তেওঁলোকৰ একাউণ্ট আধাৰ লিংক কৰা নাই আধাৰ লিংক কৰাই লওক আৰু এই কামখিনি কৰাৰ পিছতে আপোনালোক যদি হিতাধিকাৰী হয় PM কিসানৰ 13 নম্বৰ কিস্তি আপোনালোকে শীঘ্ৰেই লাভ কৰিব